এইটো গ্ৰুপ পাইছে ভিতৰত বৰ দেখাটো কৰিছে লাগে নেকি পিছত যাই কৰি নেকি এই বড় বাইনতে বলতে ওটা বেটে কমা দিছো বিনা দেখা যাচ্ছে না যা আরো দুজন মান দিয়ে লাইকে পারে চেষ্টা পারে पुलिस गो बैक पुलिस गो बैक न चलिब दादागिरी नचलिब दादागिरी बंद कर दादागिरी बंद कर आसामीको ऊपर अत्याचार नचलिब आसामीको ऊपर अत्याचार नचलिब पुलिस मुर्दाबाद पुलिस मुर्दाबाद पुलिस मुर्दाबाद पुलिस हाय हाय पुलिस हाय हाय पुलिस हाय हाय শ্রমিক অত্যাচার নচলিব শ্রমিকৰ ওপৰত অত্যাচার নচলিব শ্রমিকৰ ওপৰত অত্যাচার নচলিব অত্যাচার নচলিব পুলিশ প্রশাসন গবে গেলে কি পুলিশ গবে গেলে কি পুলিশৰ দাদাগিৰি নচলিব গেলে কি পুলিশৰ দাদাগিৰি নচলিব পুলিশৰ অত্যাচার বন্ধ কৰক বেআইনিত মারপিট বন্ধ কৰক বেআইনিত মারপিট বন্ধ কৰক বেআইনিত মারপিট বন্ধ কৰক বেআইনিত মারপিট বন্ধ কৰক গেলে পুলিশ হাই হাই পুলিশ হাই হাই কালি দেখিলোঁ তেখেত চিভিল ড্ৰেছত আহি আমাৰ ৰাইজৰ ওপৰত মানে লাঠি চালনা কৰিছে কোনো কথাৰ মানে অৱতাৰণা নকৰাকৈ গতিকে সেই বিষয়াজনক যাতে গেলেকী থানাৰ পৰা আমি নিবিচাৰোঁ এই কথা ইমান বিষয়া এজনে খেলত কিবা এক্সিডেণ্ট হ'ল তাক তদন্ত দিবলৈ আহিছিলে গেলেকী থানাৰ পৰা দুজন হোৱাৰ পিছতে তেখেতসকল কিবা আলোচনা কৰি থকাতে তাতে গেলেকী থানাৰ অন্য এগৰাকী পৰিদৰ্শকে আহি এই তাত সমবেত হৈ থকা ৰাইজৰ ওপৰত লাঠি চালনা কৰে আৰু এই লাঠি চালনাত বহু আমাৰ চাহ শ্ৰমিক ৰাইজ গুৰুতৰভাৱে আহত হৈছে তো এই ঘটনাক আমি ধিক্কাৰ জনাইছোঁ গেলেকী আৰক্ষী প্ৰশাসনৰ এই এনে বৰ্বৰ কাণ্ডক আমি ধিক্কাৰ জনাইছোঁ কাৰণ আমাৰ নিৰীহ জনতাৰ ওপৰত লাঠি চালনা কৰাৰ কোনো প্ৰশ্নই নাছিলে তেখেতসকল কিয় এই লাঠি চালনা কৰি আমাৰ ৰাইজক ব্যতিগ্ৰস্ত কৰিলে আৰু আঘাতপ্ৰাপ্ত কৰালে তাৰ কিন্তু আমি সমুদায়ে উত্তৰ বিচাৰিছোঁ গেলেকী আৰক্ষী প্ৰশাসনৰ পৰা আৰু শিৱসাগৰ জিলা প্ৰশাসনকো আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়কো আমি জনাব বিচাৰোঁ যে গেলেকী আৰক্ষী থানাৰ যিসকল কৰ্মৰত বিষয়া আছে ভাৰপ্ৰাপ্ত বিষয়া আছে তেখেতসকলক চাহ জনগোষ্ঠীৰ প্ৰতি যি মনোভাৱ সলনি কৰি তেখেতসকলে যাতে চাহ জনগোষ্ঠীৰ ৰাইজক সুৰক্ষা প্ৰদান কৰিব বুলি আমি আহ্বান জনাওঁ। এতিয়া আপোনালোকে